সকলোকে নমস্কাৰ জনাইছোঁ মোৰ আজি নতুন এটা ভিডিঅ' লৈ। তো আজি মই মানে মোৰ কেমেৰাই কেনে দেখা পাইছে কোৱালিটি নাজানো, মোবাইলটো একদম কম দামী মোবাইল হয়। তো আজি এটাই মই কাম কৰি আছোঁ, হাজিৰা কাম কৰিব আহিছোঁ। তো ভাবি আছোঁ হাজিৰা কাম কৰি কৰি এটা ভাল মোবাইল ল'ম বুলি ভাবিছোঁ। তো ভাবোঁ মনৰ আশাটো পূৰণ কৰিব পৰা নাই। তো সেই বুলি ভিডিঅ'টো বনালোঁ। পুটিঙৰ কাম কৰি আছোঁ, ইয়াত পুটিং মাৰি আছোঁ এইটো ঘৰতে। বৰ্তমান মই অকলে আহি পাইছোঁ আৰু আহি পোৱা নাই। তো মোৰ ভিডিঅ'বিলাক চাব আপোনালোকে, ভাল পালে কমেণ্ট কৰিব, পাৰিলে লাইক কৰি দিব, নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এইটো ৰুম এক কট মাৰি দিছোঁ, এইটো এক কট মৰা হৈছে। পুটিন ইয়াত এক কট মাৰি দিছোঁ আৰু ইয়াত এক কট মাৰিব লাগিব। এইটো ৰুমতো এক কট মাৰি দিছোঁ, এইটো ৰুমত এক কট মাৰি দিছোঁ আৰু এক ডাবল কট হ'ব ইয়াত। তাৰপিছত ইফালে আৰু ৰুম আছে, এইটো কৰিডৰ আছে, কৰিডৰটোতো এক কট মাৰি দিছোঁ। তো এইটো ৰুমত মাৰিব আছে, সেইটো ৰুমত মাৰা নাই, এইটো ৰুমত আজি মাৰিম, পূৰা মাৰি দিম এইটো ৰুমতো আজি। আপোনালোক কিচেন ৰুমটো দেখাম, কিচেনটো চাওক কেনেকুৱা বনাইছে, কিচেনটো ক'ব লাগিব। কিচেনটো চাওক, ভালকৈ দেখা পাইছে মানে মই দেখাব চেষ্টা কৰি আছোঁ। তো কিচেনটো এবাৰ ভালকৈ চাওক কেনেকুৱা বনাইছে কিচেনটো, একদম মজা জাকাজ বনাই দিছে। তো বেক কেমেৰা দি দেখাই দিছোঁ চাওক। কাম কৰি আছোঁ, এইটো আগফিনৰখিনি দেখাম আপোনালোকক, আগৰখিনি। তো আগৰখিনি কেনেকুৱা বনাইছে এইটো চাওক আপোনালোকে। মই আগৰখিনি দেখুৱাই আছোঁ আপোনালোকক। প্ৰথমে বাৰাণ্ডাখন দেখুৱাম, এই বাৰাণ্ডাখন পূৰা গ্ৰিল লগাই দিছে ইয়াত বাৰাণ্ডাখন, আৰু বাদ বাকীখিনি মই দেখুৱাই আছোঁ। তো চাই থাকক। ঘৰৰ ৰাস্তাটো কেনেকুৱা লাগিছে, ঘৰৰ ৰাস্তাটো কেনেকৈ বনাইছে চাওক, পূৰা সকলোকে বনাই দিছে একদম আকাশ বনাই দিছে একদম। পূৰা সম্পূৰ্ণ টাইলছ কৰি দিছে, কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। ভিতৰৰ সম্পূৰ্ণখিনি টাইলছ কৰি দিছে ইয়াত লাগি। আৰ্টে ৰুম এটা, এইপিনে ৰুম এটা, এইপিনে ৰুম এটা, সেইপিনে আহিলে কিচেন ৰুমটো। যদি কোনোবা আমাৰ গাঁৱৰ পুটিন মাৰিব লাগে তেতিয়াহ'লে মোক যোগাযোগ কৰিব। মই ডিছক্ৰিপশ্যনত মোৰ মোবাইল নাম্বাৰটো দি থ'ম। তো পুটিন মাৰিব লাগিলে মোক যোগাযোগ কৰি দিব। পুটিন কৰিব লাগে, ৰং কৰিব লাগে, চিলিং লাগে, তেতিয়াহ'লে মোক যোগাযোগ কৰিব। ৱায়াৰিং কৰিব লাগিলে যোগাযোগ কৰিব। সকলো কাম কৰোঁ মই, ৱায়াৰিঙৰ কাম কৰোঁ, চিলিঙৰ কাম কৰোঁ আৰু পুটিঙৰ কাম কৰোঁ। যাক লাগে তেতিয়া যোগাযোগ কৰিব, ডিছক্ৰিপশ্যনত মোৰ নাম্বাৰটো দি থ'ম।